सब्सक्राइब कीजिए माई स्मार्ट सपोर्ट यूट्यूब चैनल को और दबाइए इस घंटे को ताकि आपको मिल सके हमारा लेटेस्ट वीडियो सबसे पहले और ये बिल्कुल फ्री है। কণ্ঠশিল্পী জুবিন নহয় এবাৰ নৃত্যশিল্পীৰ ৰূপত জুবিন গাৰ্গ সংগীতৰ তালে তালে জুবিনৰ নৃত্য এয়া বৃহস্পতিবাৰৰ নিশাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ দৃশ্য আহিবলগীয়া ছবি প্ৰিয়াৰ প্ৰিয়ৰ অডিঅ' মুকলি অনুষ্ঠানত অংশ লৈ দীপাৱলীৰ আনন্দত আত্মহাৰা হ'ল জুবিন গাৰ্গ পতাকা আতচবাজীৰে এনেদৰে কলাক্ষেত্ৰৰ আকাশ পোহৰাই তুলিলে জুবিনে অহা 10 নৱেম্বৰত মুক্তি পাবলগীয়া প্ৰিয়াৰ প্ৰিয়ৰ ছবিখন সন্দৰ্ভত জুবিন গাৰ্গে ক'লে দৌৰি দৌৰি যাম এইবাৰ প্ৰিয়াৰ প্ৰিয় চাম এখন ডাঙৰ চিনেমা আচলতে মিছন চেনাৰ পিছত মিছন চেনা যি অভূতপূৰ্ব সাফল্য সকলো মানুহৰ মৰম আশীৰ্বাদ তাৰ কাৰণে পুনৰ ধন্যবাদ জনাইছোঁ আমাৰ প্ৰিয় প্ৰিয়জনৰ ফালৰ পৰা সকলোৰে ফালৰ পৰা আৰু প্ৰিয় প্ৰিয় মুন্দা প্ৰায় 6 বছৰৰ পিছত এখন চিনেমা কৰিছে ৰামধনীৰ পিছত ৰামধনী চবে খুব চাই ভাল পাইছিলে প্ৰিয় প্ৰিয় চাই খুব ভাল পাব আমাৰ দৃঢ় বিশ্বাস আৰু আকৌ এটা কথা ক'ম যে দৌৰি দৌৰি যাম এইবাৰ প্ৰিয় প্ৰিয় চাম আনহাতে মিছন চাইনাৰ পাছতে এইবাৰ আন এক ব্যতিক্ৰমী ৰূপত জুবিন গাৰ্গক দেখা যাব এই নতুন ছবিখনত মেইন ৰোল মই কৈছোঁ ন মোক বেলেগ একদম বেলেগ ৰোল দেখা পাব মই সদায় চিৰিয়াছ ৰোলত দেখে মানুহে মিছন চাইনাৰ লগত চিৰিয়াছ ৰোল আছিলোঁ এইখন চিনেমা প্ৰথমবাৰ মই কমেডি কৰিছোঁ কমেডিৰ মাজে এইখন চিনেমাই বহুত বেলেগ কথা কৈ আছে চিনেমাখন যেতিয়া চাব মানুহে তেতিয়া মানুহে বুজি পাব যে আচলতে কথাটো এইটো প্ৰাঞ্জলদাৰ লগত এটা মই গুৰুত্বপূৰ্ণ অভিনয় কৰিছোঁ একদম প্ৰাঞ্জলদা আৰু মই একদম মানে কাঠে কাঠে পোৱাৰ নিচিনা হৈছে একদম যুদ্ধ কৰিবলগীয়া হৈছে প্ৰাঞ্জলদা ইমান এক্সপিৰিয়েঞ্চ এক্টৰ চ' প্ৰথম অলপ ভয় লাগিছিলে যে প্ৰাঞ্জলৰ কেনেকৈ এক্টিং কৰিম যিটো মই তপন দাসৰ লগত হৈছিলোঁ দিনৰ বন্ধু কিন্তু লাহে লাহে আমি ইমান ধুনীয়াকৈ মিলি গ'লোঁ চব এখন সুন্দৰ চিনেমা উপহাৰ দিছোঁ আপোনালোকক দিৱালীৰ দিৱালীৰ পিছতে 10 নৱেম্বৰ সকলোৱে সাজু হওক প্ৰিয়া প্ৰিয়ৰ কাৰণে দৌৰি দৌৰি যাম প্ৰিয়া প্ৰিয় চাম ইফালে এই অনুষ্ঠানতে প্ৰিয়াৰ প্ৰিয়ৰ গীত গাই শুনালে জুবিন গাৰ্গে ও প্ৰিয়া তুমি হয় নে মোৰ ও হিয়া হিয়া মোৰ আপোন রোদ খিসি খিসি চকুতে কাজি লাগি বুকুতে সেউজীয়া পথাৰ ও সৰিয়হৰ হালধীয়া হোৱা ও কেঁচা মাটিৰ মোৰ গোন্ধোৱা এটা নতুন কথা কৈছোঁ সৰিয়হৰ হালধীয়া হোৱা মোৰ কাৰণে কেঁচা মাটি মোৰ গোন্ধোৱা ও প্ৰিয়া প্ৰিয়া প্ৰিয় থেংক ইউ জুবিন মানে যেনে এক ব্যতিক্ৰমী ৰূপৰ আন এটা নাম এইবাৰ নীল আকাশৰ গীতত গীটাৰ বজালে জুবিন গাৰ্গে জনপ্ৰিয় মাছলৈ গৈছিলম গীতৰ তালে তালে জুবিনৰ গীটাৰ বাদন উল্লেখ্য যে যশস্বী পৰিচালক মনিন বৰুৱাই পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু জুবিন গাৰ্গকে ধৰি বহু নপুৰণি কলা কৌশলীয়ে